তো নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আজি এই মোৰ এই ভিডিঅ'টোলৈ। তো আজি আমি এতিয়া উপস্থিত আছোঁ সদৌ অসম মটক যুৱ ছাত্ৰ পৰিষদ আৰু মটক ছাত্ৰ সন্থা উদ্যোগত, যি আমাৰ মটক জনগোষ্ঠীৰ জনজাতিকৰণক লৈ যি আমি 4 আগষ্ট অৰ্থাৎ আজিৰ দিনটোত আমি দিল্লীৰ যন্ত্ৰ মন্ত্ৰত আমি অৱস্থান ধৰ্মঘট কাৰ্যসূচী হাতত লৈছিলোঁ। সেই হেতুকে আমি এতিয়া উপস্থিত হৈছোঁ এই দিল্লীৰ যন্ত্ৰ মন্ত্ৰৰ এই স্থানত। আমাৰ সন্ধিয়া সময়ৰ পাছতে আমাৰ প্ৰতিবাদ কাৰ্যসূচী আৰম্ভ হ'ব। ইয়াত বিভিন্ন ইয়াৰ দিল্লীৰ দল সংগঠনৰ লগতে ইয়াত মানে দিল্লীৰ সংগঠনে হ'লে প্ৰতিবাদ কৰি আছে। তো আমি লাহে ধীৰে এতিয়া প্ৰতিবাদ কাৰ্যসূচী আৰম্ভ কৰিম সন্ধিয়া সময়ৰ পাছতে। এফালে দেখুৱাই দিছোঁ মই এই আমাৰ মটক ছাত্ৰ সন্থা আৰু মটক যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত আমাৰ দুঘণ্টীয়াত অৱস্থান ধৰ্মঘট কাৰ্যসূচী আৰম্ভ হ'বলৈ লৈছে। তো আপোনালোকক দেখুৱাই যাম সমগ্ৰ দৃশ্য। Koran,
হয়, আজি আমি সদৌ অসম মটক যুৱ ছাত্ৰ পৰিষদ আৰু সদৌ অসম মটক ছাত্ৰ সন্থাৰ যৌথ উদ্যোগত দিল্লীৰ যন্ত্ৰ মন্ত্ৰত দুঘণ্টীয়া কাৰ্যসূচী আমি গ্ৰহণ কৰিছিলোঁ। আমাৰ প্ৰধান দাবী মটক জনগোষ্ঠীক অতি শীঘ্ৰে জনজাতিকৰণ প্ৰদান কৰা, আৰু এই দাবীটোৰ সম্পৰ্কত ইতিমধ্যে আমি অসম চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰক বাৰম্বাৰ গণতান্ত্ৰিক আন্দোলনৰ মাধ্যমে আমি দাবী জনাই আহিছোঁ। কিন্তু এটা কথা নিশ্চিত যে প্ৰতিখন চৰকাৰ আহে, প্ৰতিটো ইলেকশ্যন আহে, বিধানসভা হওক বা ইলেকশ্যন ৰাজ্যসভাই হওক, ইলেকশ্যনৰ আগমুহূৰ্তত তেওঁলোকে প্ৰতিশ্ৰুতি প্ৰদান কৰে, কিন্তু যেতিয়া ইলেকশ্যনৰ বৈতৰণি পাৰ হৈ যায়, চৰকাৰ যেতিয়া গাদীত বহে, কিন্তু তেতিয়া সকলোবিলাক পাহৰি যায়। গতিকে ইয়াৰ কেৱল মাত্ৰ মিছা প্ৰতিশ্ৰুতি আৰু প্ৰতাৰণাৰ বাহিৰে আমি কিন্তু একো নাপালোঁ। গতিকে আজি মটক জনগোষ্ঠীৰ ৰাইজ আজি অতিষ্ঠ হৈ পৰিছে। গতিকে আজি মটক জনগোষ্ঠীৰ ৰাইজ আজি সুদূৰ অসমৰ পৰা তিনিচুকীয়া ডিব্ৰুগড় জিলাৰ মটক অঞ্চলৰ পৰা আহি আমি দিল্লীৰ ৰাজধানীত নতুন দিল্লীত আমি যন্ত্ৰ মন্ত্ৰত আজি প্ৰতিবাদ কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। এটা কথা নিশ্চিত যে চাওক, অসমৰ সম্পদ, অসমৰ চাহ, কয়লা, তেল, কাঠ ইত্যাদি ৰাষ্ট্ৰীয় সম্পদ হ'ব পাৰে, কিন্তু অসমত থকা অসমৰ ভূমিপুত্ৰ জনগোষ্ঠী, মটক জনগোষ্ঠীৰ লগত চাহ জনগোষ্ঠী আজি পৰ্যন্ত আমাৰ যি পৌৰাণিক দাবী, আজি আমি ভূমিপুত্ৰ মটক জনগোষ্ঠী হয়। গতিকে আমাৰ এই মটক জনগোষ্ঠী কিয় আজি ST তেওঁলোকে দিয়াৰ ব্যৱস্থা কৰা নাই? গতিকে আজি পাৰ্লিয়ামেণ্ট চলি আছে। গতিকে এই পাৰ্লিয়ামেণ্টৰ সময়তে তেওঁলোকে মটক জনগোষ্ঠীক বিশেষ আমি বিচৰা নাই। এই জনগোষ্ঠীটোৰ যিবিলাক অভাৱ অভিযোগ আছে, সঁচাকৈ মটক জনগোষ্ঠী এটা অতি পিছপৰা জনগোষ্ঠী। গতিকে এই জনগোষ্ঠীটোৰ প্ৰতি তেওঁলোকে কেন্দ্ৰীয় চৰকাৰ, সন্মানীয় প্ৰধানমন্ত্ৰী মহোদয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ, তেওঁ অতি শীঘ্ৰে এই জনগোষ্ঠীটোক জনজাতিকৰণ দিয়াৰ ব্যৱস্থা কৰক। ধন্যবাদ।